আছে, বিচনা কৰাই নাই। গা পা ধুই আহিছোঁ, মূৰটো কি আছে আজি মূৰটো ধুলোঁ। মোৰ এইকেইদিন চেম্পুটো নাছিলে যিটো মই ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই পেকেট চেম্পু ব্যৱহাৰ কৰি পেলাই চুলিখিনি অকণমান বেয়া হৈ গৈছিলে, সেইকাৰণে কালি আনিলোঁ। মই যিহেতু চুলি ষ্ট্ৰেইটনিং কৰিছিলোঁ, এবাৰ স্মুথনিঙো কৰিছিলোঁ, সেইকাৰণে মই মেট্ৰিক্সৰ চেম্পু, কণ্ডিশ্যনাৰ আৰু চিৰাম ব্যৱহাৰ কৰোঁ মোৰ ধোৱাৰ সময়ত। সেইকাৰণে চুলিখিনি যদি বেলেগ চেম্পু দিওঁ তেতিয়াহ'লে মোৰ চুলিবোৰ কিবা এটা বেয়া হৈ যায়, অলপমান ভাল নালাগে। আপোনাক চুলিখিনি দেখাম বাৰু। এতিয়া মই চেম্পু আৰু কণ্ডিশ্যনাৰ কৰি আহিছোঁ, চিৰাম ব্যৱহাৰ নাই কৰা, কৰিমহে। কামখিনি কৰি লওঁ আৰু মুখৰো কিবা কিবি কৰি লওঁ, তাৰপৰা দেখাই আছোঁ। মই ব্যৱহাৰ কৰিছোঁ ষ্ট্ৰিক্সৰ হেয়াৰ চিৰাম, আৰু এইটো তিতা মূৰত ব্যৱহাৰ কৰিব লাগে। চুলিখিনি অলপ তিতা ভাৱটো থাকিলে ব্যৱহাৰ কৰিব লাগে, তেতিয়া ফণিয়াওঁতে জট নালাগে। আৰু যদি আপোনালোকে শুকান মূৰত চিৰাম লগায় তেতিয়াহ'লে অকণমান চুলিখিনি অইলি হৈ যায়, সেইকাৰণে তিতা মূৰতে লগাব লাগে আৰু তেতিয়া জট নালাগে। আৰু মোৰ চুলিখিনি চিল্কি যদিও দেখাত বহুত জট লাগে, সেয়েহে মই চিৰাম ব্যৱহাৰ কৰিহে ফণিয়াওঁ, নহ'লে মোৰ জট ভাঙোতে বহুত দেৰি লাগে। এয়া মোৰ হৈ গ'ল জট ভাঙি। তাৰপাছত মই এতিয়া লগাইছোঁ এটা টনাৰ, গুড ভাইবছৰ ৰ'জ টনাৰ। তাৰপিছতে মই ব্যৱহাৰ কৰিছোঁ মইশ্চাৰাইজাৰ, ল'টাছৰ হোৱাইট গ্লো। তাৰপাছতে পাউডাৰ মই ব্যৱহাৰ যিহেতু কৰোঁৱেই, সেইটো হোৱাইট টন পাউডাৰ। তাৰপাছত মই ব্যৱহাৰ কৰিছোঁ সেন্দুৰ, লিকুইড সেন্দুৰ, আৰু মই লিপষ্টিক ব্যৱহাৰ কৰিছোঁ। এইটো 925ৰ পিংক শ্বেডৰ হয়। তাৰপাছতে ব্যৱহাৰ কৰিম কাজল, আইকনিক কাজল। এই কাজলডাল বহুত ভাল পাওঁ মই, আৰু এই কাজলডাল বহুত ব্লেক ডাৰ্ক হয় আৰু বহুত দেৰিলৈকে লং লাষ্টিং। মোৰ এইটো দিনটো গুচি যায় ধুনীয়াকৈ, কিন্তু কিছুমান কাজল বিয়পি যায়, নহ'লে বা চকুকেইটা পুৰি থাকে। এই কাজলটো ব্যৱহাৰ কৰিলে সেইবিলাক একো নহয়, মোৰ বহুত কমফৰ্ট লাগে। তাৰপাছত মই আপোনালোকক এবাৰ এটা ভিডিঅ'ত কৈছিলোঁ মই মোৰ চেলাউৰিযোৰ কেনেধৰণে আকৌ দেখাম বুলি। আজিৰ ভিডিঅ'টোত মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটো এটা আইব্ৰ' পেঞ্চিল হয়, আৰু এই আইব্ৰ' পেঞ্চিলডালে মই এনেধৰণে মোৰ আইব্ৰ'যোৰ আঁকিলোঁ। যিহেতু এতিয়া লকডাউনৰ কাৰণে মই পাৰ্লাৰ যাব পৰা নাই, সেইকাৰণে মই থ্ৰেডিঙো কৰা নাছিলোঁ, বহুত দিন কৰা নাই, সেয়েহে বহুত ডাঠ হৈ গ'ল মোৰ চেলাউৰিযোৰ। আৰু এনেধৰণে মই আইব্ৰ' পেঞ্চিলেৰে মই আইব্ৰ'যোৰ আঁকোঁ। এইটো মই আইব্ৰ' পেঞ্চিলটো অনলাইন আনিছিলোঁ। বেকফালে এডাল ব্ৰাছ আছে, এই ব্ৰাছেৰে আইব্ৰ' পেঞ্চিলডাল অঁকাৰ পিছত এনেধৰণে কৰি দিব লাগে, তেতিয়া এটা নেচাৰেল লুক আহে, যেন কিবা আঁকি পেলাই মই চেলাউৰিযোৰ বহাইছোঁ তেনেকুৱা ধৰণৰ অলপো নালাগে, একেবাৰে ৰিয়েল যেন দেখা পায় এইডাল কৰি দিয়াৰ পিছত। আপোনালোকে এইটো অনলাইন পাই যাব, কিন্তু মই ক'ৰ পৰা লৈছিলোঁ একচুৱেলি এতিয়া পাহৰিলোঁ, দিন হ'ল। চাওক এতিয়া মই এইটো হৈ গ'ল মোৰ ফাইনেল লুক। বুবুলু, ঐ